হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে গাহৰি কিনাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু গাহৰি কিনি এইফালে ব্ৰইলাৰো কিনি ল'লোঁ। আৰু এতিয়া চব্জি বজাৰলৈ আহিছোঁ। আৰু চব্জি বজাৰখন প্ৰথমতে ঘূৰি পেলাই চাই লৈছোঁ ক'ত ক'ত কি চব্জি পাওঁ তাকে, আৰু ক'ত ক'ত ভাল চব্জি আছে তাকে প্ৰথমতে এফালৰ পৰা ঘূৰি চাই লৈছোঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ চব্জিবিলাক মেলি থয়, চাবলৈ ভাল লাগে। আৰু এতিয়া আমি ইয়াতে প্ৰথমে কিনিবলৈ লৈছোঁ। এইফালে কোমোৰা এটা কিনি ল'লোঁ, এইটো কোমোৰা। আৰু যিহেতু এতিয়া কুমলীয়া ঔটেঙা দিন, সেইকাৰণে গাহৰিৰ লগত খাবৰ কাৰণে এইফালে কুমলীয়া ঔটেঙা দুটাও কিনি ল'লোঁ। আৰু ঔটেঙাকেইটা কিনি এইফালে আৰু আমি দেওবাৰে প্ৰায় বেতগাজ খাওঁ, সেয়ে দেওবাৰে বেতগাজ খাওঁ কাৰণে এইফালে বেতগাজো কিনি ল'লোঁ। আৰু বেতগাজ কিনি এইফালে আলু পিঁয়াজ কিনিব আছিলে, আলু পিঁয়াজো কিনি ল'লোঁ। আৰু যিহেতু ভাত খাই উঠি খাব লাগিব, সেয়ে এইফালে মিঠা পান 3খন বনাই ল'লোঁ। আৰু এতিয়া আমি এইফালে ঘৰলৈ আহিছোঁ আৰু বেছি বজাৰ নকৰিলোঁ। আৰু আহি পেলাই এইফালে বনাব লৈছোঁ ব্ৰইলাৰ মাংস, আৰু এইফালে গাহৰি বইল দিছোঁ। আৰু এইফালে বেতগাজ কাটি ল'লোঁ, আৰু এয়া গাহৰি বইল হৈ গ'ল। এইফালে মই ঔটেঙাখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এইফালে ব্ৰইলাৰ মাংস হৈ গৈছে আমাৰ, আৰু এইফালে গাহৰি বনোৱা হ'ব। আৰু এতিয়া এইফালে বনাইছোঁ ঢেকীয়া আৰু বুট, আৰু এইফালে গাহৰি ভাজি আছে। আৰু এইখিনি গাহৰি ৰেডি এতিয়া। এইফালে ঢেকীয়া আৰু বুট, আৰু এইফালে ব্ৰইলাৰ মাংস ৰেডি হৈ গ'ল। এইফালে বেতগাজ, আৰু এতিয়া সকলোৱে বহি ইয়াত পকাতে বহি খাবলৈ লৈছোঁ, এয়া দেখিছেনে। আৰু এইখন হৈছে মোৰ দুপৰীয়া থালিখন, দালিখিনি দিয়া নাই। আৰু ভিডিঅ'টো আজিলৈ ইমানেই, বাই বাই। দেখিছে মোৰ দাদা কেনেকুৱা এনিটাইম মাৰপিট কৰি থাকে মোৰ লগত, এতিয়া ধৰিও থৈ দিছে। বৰ ঘাটিয়া দাদা, আপোনালোকে নাপালে চাওক এনেকৈ চাই দেখিলে